লুকুমণি শইকীয়া গুড ইভিনিং বা গুড ইভিনিং লুকুমণি মোৰ ইয়াত কিন্তু ভিউজ দেখুৱা নাই আজি আকৌ এটা নতুন ভিডিঅ' লৈ আৰম্ভ আহিছোঁ গতিকে সকলোৱে জইন হৈ ল'ব যিসকলে নটিফিকেশ্যন পাইছে আৰু সকলোৱে শ্বেয়াৰ কৰি দিব যিহেতুকে আজি শ্বেয়াৰ ৰিজাল্টো আছে শ্বেয়াৰ ৰিজাল্ট দি দিম লটাৰী যোগে সকলোৱে শ্বেয়াৰ ৰিজাল্ট গতিকে সকলোৱে শেষলৈ থাকিব ৰিজাল্টটো শুনিবৰ কাৰণে আৰু প্ৰথমৰ পৰাই শ্বেয়াৰ কৰি দিয়ক ইমান শ্বেয়াৰ কৰি দিয়ক যাতে নেক্সট বাৰ যাতে মই 300ৰ ওপৰত শ্বেয়াৰ হ'লে মই নেক্সট বাৰ 3জনক মই হেৰি কৰিম নেক্সট বাৰ লটাৰীত 3জনৰ মই ৰাখি দিম গতিকে ইমান শ্বেয়াৰ কৰক যাতে 300 মান শ্বেয়াৰ হৈ যায় আৰু 300ৰ ওপৰত গতিকে সকলোৱে জইন হৈ ল'ব আজি মই পেজৰ পৰাই আহিছোঁ লাইভটো যিহেতুকে সকলোৱে শ্বেয়াৰ কৰি দিয়ক আৰু কোন কোন লাইভত আছে এটি কমেণ্ট কৰি দিয়ক কংকন কাওঁতে মই গীতে দিয়ক গম পাইছোঁ দিয়া গীতটো গতিকে সকলোৱে ভিডিঅ'টি শ্বেয়াৰ কৰি দিব নিজৰ নিজৰ টাইম লাইনত গ্ৰুপ শ্বেয়াৰ কৰিব কম্পিটিশ্যনত যিসকলে ভাগ লয় গতিকে সকলোৱে শ্বেয়াৰ কৰি যাওক আৰু কমেণ্টবিলাক কৰি থাকক কোনে ক'ৰ পৰা আছে মানে কি হয় মানে পেজত মানে ফলোৱাৰ্ছখিনি বেছি হোৱা নাই কাৰণে পেজত আহিলে অলপ ভিউজখিনি কমি যায় কিন্তু ফেচবুকৰ পৰা আহিলে অলপমান ভিউজখিনি আহে বাৰু সেইকাৰণে কৈছোঁ সকলোৱে শ্বেয়াৰ কৰি দিব যিমান পাৰে সিমান আৰু গ্ৰুপ শ্বেয়াৰ কৰক যিসকলে কম্পিটিশ্যনত ভাগ লয় গ্ৰুপ শ্বেয়াৰ কৰিব ভিউজখিনি আহি লওক অহা নাই মাত্ৰ 5জন আহিছে গতিকে অলপ আহি লওক আজি লাইভত সকলোখিনি নতুন কাপোৰ সকলোখিনি নতুনে হয় কাপোৰ গতিকে যদি ভাল লগা জৰাৰ ভিতৰত পৰে তাৰ ভিতৰত স্ক্ৰীনশ্বট মাৰিব আৰু হোৱাটছআপ নম্বৰ দিয়া আছে গতিকে হোৱাটছআপত কণ্টেক্ট কৰিলে হ'ল মণিমা ভাৰতী হাইবা গুড ইভিনিং লুকুমণি মোৰ নামটো কি আছেনে বা হয় সকলোৰে নামখিনি মই লিখি থৈছোঁ মণিমা ভাৰতী লুকুমণি নমিতা সকলোৰে আছে বাৰু বহুত কেইজনী হৈছে মই সকলোৰে নামবিলাক লিখি লৈছোঁ শেষলৈ থাকিবা আৰু যিজনে উইনাৰ হয়তো তেওঁ লাইভত থাকিব লাগিব নহ'লে আমি বেলেগ এজনৰ নাম ল'বলৈ বাধ্য হ'ম আৰু যিসকলে আগতে পাইছে তেওঁলোকৰ নামবিলাক মানে লোৱা যদিও আহে তেওঁলোকক এইবাৰ নিদিওঁ আৰু প্ৰত্যেকে পাব লাগে যিহেতুকে যিখিনি পোৱা নাই সেইখিনিকহে দিম বুলি ভাবি আছোঁ নমিতাৰ শ্বেয়াৰ কৰি দিছোঁ বা থেংক ইউ নমিতা কিমান দিনৰ বাবে ৰাখিছে শ্বেয়াৰ কম্পিটিশ্যন আজিৰ পৰা আৰু নতুনকৈ আৰম্ভ হৈছে ৰীতামণি তুমি যোৱা মাহত নাই কিন্তু আগতে আছিলা আগৰ লাইভত আগৰ যিখিনি আছিলে তাত আছিলা কিন্তু যোৱা লাইভত মানে যোৱা যিটো মাহৰ ছেপ্টেম্বৰ মাহৰ আগষ্ট মাহৰ মানে হেৰি লাইভ আছিলে সেইকেইটাত তোমাৰ নাম নাই কিন্তু ৰীতামণি আজিৰ পৰা তোমালোকে শ্বেয়াৰ কৰি দিয়া আৰু কিন্তু এইবাৰ ভাবিছোঁ যদিহে 300ৰ ওপৰত শ্বেয়াৰ হয় মই 3জনক ৰাখিম আৰু লটাৰীত এইবাৰতো আজিতো এজনকে ৰাখিম নেক্সট আৰু 3জনক ৰাখিম যদিহে 300ৰ ওপৰত শ্বেয়াৰ হয় সেইটো তোমালোকৰ ওপৰত ডিপেণ্ড কৰিব তোমালোকে যিমান শ্বেয়াৰ কৰিবা সিমান ভিউজখিনি আহিব সেইটোৱে আৰু গতিকে বেছি দেৰি নকৰোঁ লাইভটো আৰম্ভ কৰি দিওঁ সকলোৰে আৰু সময় সুবিধা মিলিলে আহিব আৰু মোৰ নাম আছেনে বা আছে মণিমা ভাৰতী আছে গতিকে আকৌ নমস্কাৰ জনাই আজি সন্ধিয়া লাইভলৈ মই বিনীতাই বিটি কালেকশ্যনৰ পৰা লাইভ আহিছোঁ সকলোখিনি নতুন কালেকশ্যন হয় গতিকে ভাল লাগিলে আপোনালোকে লৈ থ'ব পাৰিব যিহেতুকে পূজা সমাগত যদি মন পচন্দৰ কাপোৰযোৰ আপোনাৰ মোৰ লাইভতে পায় আৰু ল'বলৈ নাপাহৰিব আৰু সকলোৱে সহযোগ কৰিব যাতে আগুৱাই যাব পাৰোঁ বীণা বৰ্মন হাইবা পুৰবী বৰঠাকুৰ হাই বা গুড ইভিনিং পুৰবী গতিকে সকলোৰে ছাপোৰ্ট লাগে আৰু ছাপোৰ্টৰ বাবে আগুৱাই যাব পাৰিম সকলোৱে ছাপোৰ্ট কৰি যাব গতিকে সেইটোৱে আৰু একদম সৰুকৈ এটা মানে ব্যৱসায় আৰম্ভ কৰিছোঁ ঘৰতে গতিকে আপোনালোকৰ সকলোৰে ছাপোৰ্ট পালে হয়তো অলপ আগবাঢ়িব পাৰিম গতিকে এইখিনিয়ে আৰু সকলোৱে সহযোগ কৰিব যদি ভাল লাগে লাইভটো চাই লাভ লাইক দি থাকিব মানে সেইটোৱে
আৰু সাউন্ড পিকচাৰ সকলোখিনি ঠিকে আছে নে জনাই দিব লাভ লাইক দিছ অল অকে থ্যাংক ইউ পুৰবী ঠিক আছে বাৰু মই লাইভ ভিডিঅ'টি আৰম্ভ কৰিছোঁ প্ৰথমতে মই দুখন হাতে বোৱা হেৰি মেখেলাৰে লাইভ ভিডিঅ'টি আৰম্ভ কৰিছোঁ বহুতে কৈ আছিলে মেখেলাৰ কথা তথাপি দুখন আনিছোঁ এই দুখন চাই যাব যদি ভাল লাগে এইবিলাক ঠাণ্ডাত পিন্ধা যদিও মানে ঠাণ্ডা আহি আছে ধৰক এমাহমান পিছত আৰু ঠাণ্ডাটো পৰিবই এতিয়া আৰু এইবিলাক লৈ থবৰ হ'ল গতিকে ভাল লাগিলে টুলিপ ডিজাইনৰ এইখিনি মেখেলা ভাল লাগিলে দীঘল হয় বহল হয় গতিকে ভাল লাগিলে এনেকুৱা মেখেলাবিলাক লৈ থব পাৰে ওচৰৰ পৰা দেখাই দিছোঁ যদি ভাল লাগে এইখিনি জৰা লৈ থব পাৰে জৰা নহয় মেখেলা ছিংগুল এইখন আছে মেখেলাৰ কিন্তু শ্বিপিং এক্সট্ৰা হ'ব ছিংগুল মেখেলা এখন ল'লে আৰু যদি বেলেগ জৰাৰ সৈতে লয় শ্বিপিং ফ্ৰী হৈ যাব ঠিক আছে বাৰু এইখন মেখেলা হ'ব যদি ভাল লাগে 680 টকাত ল'ব পাৰিব 680ত ল'ব পাৰিব আৰু শ্বিপিংটো এক্সট্ৰা হ'ব গতিকে ভাল লাগিলে এইখন স্ক্ৰীনশ্বট মাৰি ল'ব নেক্সট আৰু এখন আছে নেক্সট এইখন আছে ৰয়েল ব্লু যিটো ৰয়েল ব্লু বুলি কয় কালাৰটো এইখন ইয়াৰো কিন্তু বহুত বেলেগ আছে এইখিনি বহুতেই ধুনীয়া হয় পূজা চৰকাৰ হাই ডিড মিক্স টচ দেখাই দি ঠিক আছে মই দেখাই দিম আপুনি লাইভত থাকিব आप लाइव में रहिए मैं दिखा दूंगी थोड़ा हिंदी कहकर आपको बुला देती हूँ ठीक है आप रहिए लाइव में बा लाइकर बेलून दी आছোঁ थैंक यू नमिता नाइस कलेक्शन थैंक यू গতিকে এইখন ৰয়েল ব্লুত হ'ব বহুতেই ধুনীয়া মেখেলা এখন গৰম ঠাণ্ডা আহি আছে গৰমটো যাবৰ হ'ব আৰু গতিকে এইবিলাক মেখেলা এতিয়াই লৈ থব পাৰে 680 এইটো মেখেলাখন দেখাই দিছোঁ এইখন মেখেলাৰ লগত ধুনীয়া এখন ৰেড হওক ব্লেক হওক ধুনীয়া এখন চাদৰ যদি লয় আপোনালোকে পাৰ্টি ৱেৰ কৰিব পাৰে এইখিনি বহুতেই ধুনীয়া হয় এইখিনি জৰা নৰ্মেল দিনৰ ভাগত অকেজনত পিন্ধিব পাৰিব গতিকে ভাল লাগিলে এইবিলাক লৈ থব পাৰে বা শ্বেয়াৰ স্ক্ৰীনশ্বট দিম নে পুৰবী নালাগে স্ক্ৰীনশ্বট দিব নালাগে আমি এইটো টেগবিলাক আহিলে লিখি ৰাখিমে গতিকে আজিৰ পৰা আৰু নতুন আৰম্ভ হ'ল তোমালোকে মই কৈছোঁৱে 300ৰ ওপৰত যদি ছেপ্টেম্বৰ মাহত যদি ভিউ হেৰিখিনি হয় মানে শ্বেয়াৰখিনি তেতিয়াহ'লে মই নেক্সট মানে যেতিয়া লটাৰী কৰিম 3জনক দিম গতিকে 300 হ'ব লাগিব আৰু নেক্সট আৰু উকা মিক্স পাটৰ যিটো মিক্স মানে এইটো চেমি পাট হয় উকা চেমি পাটৰ জৰা দুটামান দেখাই দিছোঁ এইটো এটা আছে লাইট পেৰট গ্ৰীণ এইটো গম পাইছে এইখিনি বহুতে উকাকৈ পিন্ধে আজিকালিতো বহুত ডিজাইন বনাই আছে গতিকে তেনেকৈ পিন্ধিব পাৰিব হাই বিনিতা হেল্ল' মাহী আহিছা গতিকে এইবিলাক জৰা ধুনীয়াকৈ মানে ছিংগুল এনেকৈ চিম্পুলকৈ পিন্ধিব পাৰে বনাই মেলিও পিন্ধিব পাৰে এইখিনি আহল বহল হয় গমে পায় এইখিনি আৰু গোটেই খুলি দিব নালাগে গতিকে এইবিলাক জৰা লৈ থব পাৰে 630 এইখিনি জৰা 630 টকা হ'ব মেখেলা ব্লাউজ পিচ সকলো আছে ইয়াতে মেখেলা ব্লাউজ পিচ সকলো আছে গতিকে ভাল লাগিলে এইখিনি জৰা লৈ থব পাৰে পূজা আহি আছে ধুনীয়া এটা ডিজাইন বনাই পিন্ধিব পাৰিব এইখিনি জৰা দামো কম গতিকে এইবিলাক জৰা লৈ থব পাৰে এতিয়া ঠিক আছে ভাল লাগিলে এইটো স্ক্ৰীনশ্বট মাৰিব নেক্সট এইটো এটা কালাৰ আছে এইটো বহুত ধুনীয়া হয় বহুত ধুনীয়া এটা পাৰ্পল কালাৰ যিটো বেগুনীয়া বুলি কয় বহুত ধুনীয়া কালাৰটো কিন্তু মই দেখাই দিছোঁ বাৰু আৰু কাপোৰখিনি কি হয় সফ্ট হয় বহুত সফ্ট হয় কাপোৰখিনি বহুতেই ধুনীয়া এটা জৰা এইখন চাদৰ হ'ব এইখন চাদৰ নহয় এইখন মেখেলা হ'ব এইখন মেখেলা চাব কিমান মানে দীঘল হ'ব চাদৰখন বহুতেই দীঘল হয় তাৰপিছত ব্লাউজ পিচ থাকিব এনেকৈ এটা চিম্পুল ব্লাউজ পিচ হ'ব আৰু এইখন চাদৰ হ'ব ইয়াত কিন্তু মানে যিটো ইয়াতে ৰুলিং যে আছিল সেইটো নহয় কিন্তু এইটো ভাল কোৱালিটিৰে হয় আপোনালোকে কিন্তু নাভাবিব এইটো যে মানে সেইটো দিয়াৰ কাৰণে নেদাৰ কাৰণে এইটো মানে পাৱাৰ লুমৰ হয় সেইটো নহয় এইটো একদম চেমি পাটৰে হয় গতিকে এইটো জৰা একেই দামতে হ'ব 630 এইখিনি জৰা 630 হ'ব আৰু এইখিনি কিন্তু শ্বিপিং এক্সট্ৰা হ'ব মেখেলা আৰু এইখিনি ঠিক আছে নেক্সট আৰু এটা আছে এইটো বহুত ধুনীয়া কালাৰ
সকলোৱে লাইভ ভিডিঅ'টি শ্বেয়াৰ কৰি দিব যিহেতুকে পেজৰ পৰা আহিলে ভিউজখিনি বহুতে কমি যায় ফলোৱাৰ্ছখিনি কমি আছে আৰু যিসকলে নতুনকৈ আছে মোৰ পেজটো ফলো কৰি দিব ঠিক আছে এইটো এটা কালাৰ দেখাই দিছোঁ এইটো বহুতেই ধুনীয়া হয় কালাৰটো ডুৱেল কালাৰ আছে মই দেখাই দিছোঁ বাৰু কালাৰটো বহুত ধুনীয়া এইটো কালাৰ বহুত ধুনীয়া এইটো মানে হেৰিত আছে ৰেডত আছে ৰেডত মেহেন্দি গ্ৰীণ বুই দিছে গতিকে কালাৰটো বহুতেই ধুনীয়া লাগিছে গম পাইছে ডুৱেল টোন এটা আহিছে গমে পাইছে কেমেৰা বহুত ধুনীয়া আহিছে কালাৰটো দুটা কালাৰ আহিছে এটা গ্ৰীণ এটা মানে ৰেড টাইপৰ আহিছে আৰু এইখন মেখেলা বহুত ধুনীয়া হয় এইখিনি জৰা একদম বনাই পিন্ধিব পাৰিব স্কিন প্ৰিণ্টিং বা এমব্ৰইডাৰী বহুত ধুনীয়াকৈ পিন্ধিব পাৰিব সিংগুল মানে গাঁঠি পেলাই সিংগুল এনেকৈ উকাকৈ পিন্ধিব পাৰিব আৰু এইটো ব্লাউজ পিচ কালাৰটো বহুত ধুনীয়া হয় এইটো গতিকে একেই দাম হ'ব 630 ভাল লাগিলে এইখিনি জৰা একদম পূজা আহি আছে লৈ থ'ব পাৰে পূজা বুলি নহয় সকলোখিনি অকেজন এতিয়া বিয়া বাৰু আহিব আপোনালোকে এইবিলাক জৰা লৈ থ'ব পাৰে নেক্সট এখন ৰিহা চাদৰ দেখাই দিছোঁ এইখন এতিয়া আৰু এইবিলাক আৰু বহুত প্ৰয়োজন হ'ব গতিকে এইখন লৈ থ'ব পাৰিব চাদৰ হয় এইখন চাই ল'ব এইখন চাদৰ বহুত ধুনীয়া হয় মেৰুন কালাৰত আছে এনেকৈ 2300ত ল'ব পাৰিব 2300 টকাত ল'ব পাৰিব এইখন স্বপ্নালী দিয়া ধ্ৰুৱ হাজৰিকা চ' নাইচ থেংক ইউ আপুনিও প্ৰথম যেন পাইছোঁ যদি প্ৰথম হয় মোৰ পেজটো ফ'ল' কৰি দিব প্লিজ আৰু আপোনাক মোৰ পেজলৈ স্বাগতম আৰু যিহেতুকে মোৰ পেজত ফলোৱাৰ্ছখিনি কম আছে সকলোৱে এবাৰ প্ৰতিটো নিজৰ টাইম লাইনত হোৱাটছএপত শ্বেয়াৰ কৰি দিব গতিকে এইখন চাদৰ 2300 গতিকে ভাল লাগিলে এইবিলাক চাদৰ লৈ থ'ব পাৰে এতিয়া আৰু কোৱালিটি ভাল হয় এইখিনি পিয়ৰ টচ হয় গতিকে ভাল লাগিলে এইটো ল'ব পাৰিব এইখিনি নেক্সট দেখাই দিছোঁ মিক্স টপ বিচাৰিছিল ন মই দেখাই দিম বাৰু আগতে দেখাইছোঁ তথাপিও এজনে বিচাৰিছিলে মই দেখাই দিম প্ৰথমতে এইটো এটা দেখাই দিছোঁ এৰি কটন জৰা বহুত ধুনীয়া হয় কালাৰ কম্বিনেশ্যন চাই ল'ব পিংকত আছে আৰু কালাৰটো চিলভাৰ কালাৰৰ দৰে এইখিনি বহুত ধুনীয়া কালাৰখিনি আৰু গছবুটা ডিজাইনত আছে আঁচলৰ কামখিনি এনেকৈ থাকিব আৰু চাইড পাৰি এইখিনি হ'ব বহুতেই ধুনীয়া কালাৰখিনি সাইড পাৰিখিনি বহুত ধুনীয়াকৈ দিছে এইখিনি সাইড পাৰি হ'ব চাই ল'ব যেতিয়া বনালেহে কাপোৰখিনি ভাল লাগে এনেকৈ বহুত ধুনীয়া লাগে তাৰপিছত মেখেলা এইখন মেখেলা বহুত ধুনীয়া কালাৰটো মানে চিলভাৰ কালাৰৰ দৰে গ্ৰে কালাৰৰ নহয় এইখন মেখেলা আৰু ব্লাউজ পিচ এইটো হ'ব ব্লাউজ পিচ হ'ব 1500 হ'ব এইটো জৰা ভাল লাগিলে হোৱাটছএপত কণ্টেক্ট কৰিব গতিকে ভাল লাগিলে এইটো জৰা ধুনীয়া এটা গৰমতো পিন্ধিব পাৰিব গতিকে ধুনীয়া এটা জৰা পূজা আহি আছে দিনৰ ভাগত এইখিনি পিন্ধি যাব পাৰিব 1500 হ'ব এৰি কটন নেক্সট এইটো এটা কালাৰ আছে সেম ডিজাইন হ'ব কালাৰটো বেলেগ হ'ব এইটো ধুনীয়া এটা অৰেঞ্জ কালাৰ হ'ব লাইট আহিছে কিন্তু কেমেৰাত অলপমান ডাঠ হয় কেমেৰাতকৈ কালাৰটো কেমেৰাত যিটো কালাৰ আছে তাতকৈ অলপমান ডাঠ হ'ব কালাৰটো বহুত ধুনীয়া অৰিজিনেলি এইটো আৰু গছবুটা ডিজাইনটো এনেকৈ গোটেই গাতে আছে মই লৈ দেখাই দিছোঁ বাৰু আৰু ব্লাউজ পিছত এনেকৈ এটা পাৰি থাকিব সৰুকৈ এইটো পাৰি গতিকে মই লৈ দেখাই দিছোঁ চাদৰখন যেতিয়া বনাই ল'লেহে কাপোৰবিলাক ভাল লাগে হয়নে চাই ল'ব কালাৰটো বহুতেই ধুনীয়া হয় গ্ৰীণ কালাৰ ব্লাউজ এটাৰ লগত আপুনি পিন্ধি যাব ব্লাউজটো নিচিলালেও হ'ব এইটো আৰু এইখিনি চাইড পাৰি হ'ব এইখিনি সাইড পাৰি সেম ডিজাইনতে থাকিব আৰু এইখন মেখেলা গতিকে একেই দাম হ'ব 1500 গতিকে ভাল লাগিলে এইখিনি লৈ থ'ব পাৰে দিনৰ ভাগত পূজাৰ সময়ত এইখিনি জৰা পিন্ধি যাব পাৰিব যিহেতুকে গৰম থাকিব পূজালৈ গতিকে এইখিনি জৰা দিনৰ ভাগত পিন্ধিব পাৰিব নেক্সট এটা দেখাই দিছোঁ নেক্সট এটা বহুত ধুনীয়া ষ্টেপুল কটন হয় প্ৰিমিয়াম ষ্টেপুল কটন জৰা এইটো একদম ভাল কোৱালিটিৰ যিটো এইটো ষ্টেপুল কটন আৰু কালাৰটো একদম ধুনীয়া ডাৰ্ক গ্ৰীণ হ'ব বটল গ্ৰীণ টাইপৰ আৰু আঁচলৰ কামখিনি দেখিছে নহয় বহুতেই ধুনীয়া হয় আঁচলৰ কামখিনি এনেকৈ গ্ৰীণ হোৱাইট আৰু ৰেডত আছে
এনেকৈ আৰু সাইড পাৰি এইখিনি হ'ব এইখিনি সাইড পাৰি বনাই ল'লে কাপোৰযোৰ বহুতেই ধুনীয়া লাগিব যেতিয়া ৰেড ব্লাউজৰ লগত পিন্ধিব আৰু ভাল লাগিব মোৰ মানে যেহেতুকে ব্লাউজটো ৰেড হয় ইয়াৰ লগতো ভাল লাগিছে কাপোৰযোৰ বহুতেই ধুনীয়া এটা জৰা ধুনীয়া এটা প্ৰিমিয়াম কোৱালিটিৰ ষ্টেপুল কটন কিন্তু গম পাইছে একদম মানে ট্ৰান্সপাৰেঞ্চিটো নাই দেখিছে মই দেখাই দিছোঁ নাইস কালেকশ্যন থেংক ইউ লুকুমণি তাৰপিছত মেখেলাখন দেখাই দিছোঁ প্ৰিমিয়াম ষ্টেপুল কটন জৰা হয় একদম নিউ কালেকশ্যন এইখিনি গতিকে ভাল লাগিলে পূজা আহি আছে এইখিনি পূজাৰ কালেকশ্যন ল'ব পাৰিব মেখেলা এইখন মেখেলাখনতো এনেকৈ থাকিব আৰু ব্লাউজ পিছত এনেকৈ এটা পাৰিখিনি বহুত ধুনীয়াকৈ দিছে হাতত দেখিছে সাইডৰ এই যিখিনি হাতত পাৰি থাকিব এইখিনি হ'ব গতিকে ভাল লাগিলে এইটো জৰা 1580 ল'ব পাৰিব 1580 টকা হ'ব এইটো ঠিক আছে প্ৰথমতে মই মিক্স টচ দুটা দেখাই দিম মানে এজনে চাব বিচাৰিছিলে এইখিনি মই আগতে দেখাইছোঁ কিন্তু দুটা জৰাই আছে এইখিনি মই আগতে দেখাইছোঁ এজনে বিচাৰিছে গতিকে দেখাই দিছোঁ বাৰু এই দুটা জৰাই হ'ব মিক্স টচৰ যিটো মিহি টচ বুলি কয় এটা পিয়ৰ টচত আছে বাণীটো গতিকে এইটো চিম্পুলত হ'ব যদিও কালাৰটো বহুত ধুনীয়া হয় মানে যিটো কোৱালিটি হয় বাছ শ্বেয়াৰ কৰি দিছোঁ থেংক ইউ শ্বেয়াৰ কৰাৰ বাবে বহুত বহুত ধন্যবাদ স্বপ্নালী প্ৰিয়া হাজৰিকা থেংক ইউ তাৰপিছত সাইড পাৰি এইখিনি হ'ব এইখিনি সাইড পাৰি হ'ব মিহি টচৰ জৰা মিক্স টচ বুলিও কয় এইখিনি চুমি তালুকদাৰ হোৱাইট দ্ৰৱ বুজা নে কি কৈছে হোৱাইট কিহৰ কথা কৈছে আপুনি ভালকৈ মেছেজটো এবাৰ কৰি দিবচোন কমেণ্টটো এবাৰ ভালকৈ কৰি দিব কি কৈছে মই বুজা নাই বাৰু এইখন মেখেলাখনতো এনেকৈ গছবুটা ডিজাইনত থাকিব গোল্ডেন আৰু ৰেডত আছে তাৰপিছত ব্লাউজ পিচটো এনেকৈ চিম্পুলত থাকিব গতিকে ভাল লাগিলে এইটো জৰাও ল'ব পাৰিব 2900ত ধুনীয়া এটা জৰা পূজা আহি আছে বিয়া আহি আছে লৈ থ'ব পাৰিব যে বিচাৰিছিলে আছেনে বাৰু লাইভত তেওঁ যদি আছে তেওঁ চাই ল'ব পাৰিব যদি ভাল লাগে লৈ থ'ব পাৰিব বহুত ধুনীয়া কালেকশ্যন থেংক ইউ গীতাশ্ৰী হাজৰিকা বৰা বহুত বুটা থকা টচৰ চাদৰ আছে নেকি বুটা থকাটো নহ'ব কিন্তু এই ৰিহাটোৱে আছে অকল এখনেই আছে বাকীখিনি চ'ল্ড আউট গতিকে বুটা থকাটো নহ'ব আৰু আপোনালোকে কোনে কি চাব বিচাৰে কমেণ্টৰ যোগেদি জনাই দিবচোন পাৰিলে মই নিশ্চয় দেখুৱাম যেনেকৈ এজনে বিচাৰিছিলে মিক্স টচৰ মই দেখাই দিলোঁ তেনেকৈ আপোনালোকেও যদি কিবা চাব বিচাৰে কমেণ্টৰ যোগেদি জনাই দিব গীতাশ্ৰী হাজৰিকা বৰুৱা আপুনিও যদি প্ৰথম হয় মোক মানে হেৰি কৰিব পেজটো মোৰ যিটো পেজ আছে গতিকে পেজটো ফ'ল' কৰি দিব ষ্টেপুল হোৱাইট দিব ষ্টেপুল হোৱাইটত ষ্টেপুল মই চাই আছোঁ বাৰু পালে দি দিম হোৱাইটত নহ'ব বোধহয় ষ্টেপুল কটন এচি কটন হ'ব হোৱাইটত ষ্টেপুল কটন নহ'ব হেভি ব্লাউজত জৰা এভেইলেবল আছে নেকি হয় এটা আছে মই দেখাই দিছোঁ বাৰু ঠিক আছে এইটো এটা জৰা হ'ব একেই দাম হ'ব 2900 মিক্স টচ মিহি টচ জোতা কয় গতিকে এইটো জৰাও ল'ব পাৰিব ভাল লাগিলে এইখন মেখেলা আৰু সাইড পাৰি থাকিব এনেকৈ এইখিনি সাইড পাৰি আৰু ব্লাউজৰ হাতত এনেকৈ পাৰি থাকিব এটা গতিকে এইটো জৰাও ভাল লাগিব যদি বনাই লয় বহুতেই ধুনীয়া হয় 2900 আপোনালোকে কোনে কি চাব বিচাৰে কমেণ্টৰ যোগেদি জনাই দিব ঠিক আছে মই দেখাই দিম বাৰু হোৱাইট জৰা আছে আৰু নেক্সট আৰু এটা দেখাই দিছোঁ এইখিনিও নতুন একদম নতুন কালেকশ্যনখিনি দেখাই আছোঁ এইখিনি একদম নতুন হয় মাছৰাইজ মানে যিটো পাট কটন বুলি কয় চেমি পাটৰ লগত মাছৰাইজ মানে সূতা বোৱা গতিকে বহুতেই ধুনীয়া এটা জৰা ভাল লাগিলে এইখিনি আপোনালোকে ল'বলৈ মিছ নকৰিব চাই ল'ব কালাৰটো বহুতেই ধুনীয়া হয় কি ক'ম এইটো পিংক কালাৰত পাৰ্পুল আৰু কপাৰেদি মানে এনেকৈ আছে ফুলখিনি এনেকৈ লতা লতাকৈ দিছে আৰু গোটেই ইয়াতে সৰু সৰুকৈ বুটাখিনি দিছে কিমান এটা পাটত যে হেৰি বুইছে মাছৰাইজ কটনটো গতিকে বহুতেই একদম কিবা এটা পাট যেন লাগিছে এচি হ'ব হয় এচি কটন আছে মই দেখাই দিম বাৰু ধুনীয়া লাগিছে কাপোৰ বৰবা থেংক ইউ মণিমা গতিকে চাই ল'ব কিমান ধুনীয়া এটা মানে গ্লেজ আহিছে জিলিকনি আহিছে এটা কাপোৰযোৰ গাত লোৱাৰ লগে লগে
যেহেতুকে এটা চেমি পাত আছে ইয়াত মই দেখাই দিছোঁ বাণীটোত মাছৰাইজ পাত আছে আৰু দীঘত আছে এনেকৈ মিহি মিহিকৈ চেমি পাত যিটো আমি মিক্স পাত আৰু চেমি পাত দুটা আছে নহয় একদম যিটো মিহিটো সেইটোত মানে মাছৰাইজটো বৈ দিছে কটনটো সেইকাৰণে বহুত ধুনীয়া হৈছে জৰাটো আৰু সফ্ট হয় গৰম ঠাণ্ডা সকলোতে পিন্ধিব পাৰিব আৰু পাৰ্টি ৱেৰ হয় এইটো জৰা যদি ভাল লাগে এইটো জৰা লৈ থ'ব পাৰে চাই ল'ব বহুতেই ধুনীয়া এইবিলাক জৰা কিন্তু আনকমন হয় আপোনালোকে এইখিনি জৰা ল'ব পাৰে এইখন মেখেলাখন এইখন তাৰপিছত ব্লাউজ পিছত এটা পটি থাকিব এনেকৈ ডাঙৰকৈ গতিকে ভাল লাগিলে আৰু কালাৰটো বহুতেই ধুনীয়া হয় জৰাটো ভাল লাগিলে এইটো পাট কটন বুলি কয় যদি ভাল লাগে এইটো জৰা আপোনালোকে 1950 ল'ব পাৰিব 1950 ধুনীয়া এটা জৰা পাই আছে একদম পাৰ্টি ৱেৰ জৰা গতিকে দিনৰ ভাগত আপোনালোকে পাৰ্টি ৱেৰ কৰিব পাৰিব ভাল লাগিলে লৈ থ'ব পাৰে পাট কটন হয় এইখিনি নেক্সট এইটো এটা আছে এইটো আছে গ্ৰে কালাৰত ওচৰৰ পৰা দেখাই দিছোঁ গছবুটা ডিজাইন আৰু কপাৰত আছে ব্লু আৰু কপাৰত আজি ভিউজখিনি সঁচাকৈ বহুতেই মানে কম যে মানে পেজৰ পৰা আহিলে ভিউজখিনি একদম কমি থাকে যদি মই মানে ফেচবুকৰ পৰা আহোঁ তেতিয়াহ'লে ভিউজখিনি ভালেই হয় বহুত ভাল হয় কিন্তু পেজত মানে ফলোৱাৰ্ছখিনি নাই যে সেইকাৰণে তাৰপিছত ছাইড পাতি চাব ইয়াৰ ইমান ধুনীয়াকৈ দিছে ছাইড পাতিখিনি গছবুটা কপাৰত ব্লুটো মিনা কৰি দিছে আৰু এইখন চাদৰ চাই ল'ব চাদৰখনো এনেকৈ দিছে ধুনীয়াকৈ বহুতেই ধুনীয়া গাটোত বহুত ধুনীয়াকৈ কামখিনি কৰি দিছে গোটেই গাতে কপাৰ আৰু ব্লুত বুটা কৰি দিছে এনেকৈ বহুত ধুনীয়া এটা জৰা পাট কটনেই হ'ব চেমি পাটৰ লগত জাষ্ট ৱাও থেংক ইউ সকলোৱে সহযোগ কৰিব থাকিব লাগিব তাৰপিছত মেখেলাখন চাব বহুত ওপৰলৈ আছে এনেকৈ বহুত ওপৰলৈ দি দিছে কামখিনি আৰু কালাৰটো বহুত ধুনীয়া গ্ৰে যিটো পাতল মানে গ্ৰে কালাৰ হয় সেইটো হ'ব ধুনীয়া এটা কালাৰ আৰু ব্লাউজৰ হাতৰ পাৰিটো চাব ইমান ডাঙৰকৈ দিছে নহয় পাৰিটো চাই ল'ব এনেকৈ বহুতেই ধুনীয়া এটা জৰা ভাল লাগিলে এইটো পাট কটন জৰা ভাল লাগিলে একেই দাম 1950 ল'ব পাৰিব ভাল লাগিলে এইটো হোৱাটছআপত কণ্টেক্ট কৰিব হোৱাটছআপ নাম্বাৰ দিয়া আছে আৰু মোৰ ইউটিউব চেনেল এটা আছে লিংকটো দি দিম গতিকে দি দিয়া আছে গতিকে সকলোৱে সেই হেৰিটো ছাবস্ক্ৰাইব কৰি দিব ইউটিউবৰ হেৰিটো চেনেলটো লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব এচি কটন চাব বিচাৰিছিলে নাই হেভি ব্লাউজত মই দেখাই দিছোঁ বাৰু হোৱাইটত এচি কটন হেভি ব্লাউজৰ হ'ব এইটো যিটো হেভি নেহা কলিতা ধুনীয়া কাপোৰবোৰ বহুত বহুত ধন্যবাদ নেহা কলিতা যদি আপুনি প্ৰথম হয় মোৰ পেজটো ফ'ল' কৰি দিব বিউটি কালেকশ্যন তেতিয়া লাইভ আহিলে নটিফিকেশ্যন পাব আৰু ক'ৰ পৰা আহিছে আপুনি এবাৰ কমেণ্ট কৰি জনাব হাই বা গুড ইভিনিং মুনু বাটকেদি গুড ইভিনিং মুনু গতিকে ছাইড পেটিখিনি কপাৰত থাকিব এনেকৈ আৰু গোটেই গাতে এনেকৈ ডাঙৰ ডাঙৰকৈ বুটা সানি আছে আৰু আচলৰ কামখিনি এনেকৈ থাকিব স্বপ্নালী বা মিচিং ছিংগুল চাদৰ আছে নেকি মিচিঙত ছিংগুল চাদৰ নহ'ব ছিংগুল চাদৰটো নহ'ব জৰাহে হ'ব ছিংগুল চাদৰটো নহ'ব তাৰপিছত এচি কটনৰ জৰা কোনে বিচাৰিছিলে এই জৰাটো দেখাই দিছোঁ হেভি ব্লাউজৰ হ'ব ব্লাউজ পিচটো হেভি থাকিব এইখন মেখেলা হ'ব মেখেলাখন এইখন ওপৰলৈ আছে গছবুটাখিনি আৰু এইটো ব্লাউজ পিচ চাই ল'ব ব্লাউজ পিচটো ইমান হেভি এইটো জৰা যেতিয়া বনাই ল'ব বহুতেই ধুনীয়া লাগিব জৰাটো এইটো যেতিয়া বনাই ল'ব জৰাটো ব্লাউজ পিচটোৰ লগত পিন্ধিলে বহুত ধুনীয়া লাগিব গতিকে এইটো জৰা কোনে বিচাৰিছিলে বাৰু পূজা বুলি আৰু এইটো জৰা একদম ধুনীয়াকৈ ল'ব পাৰিব এইটোৰ দাম হ'ব 1500 অনলি 1500ত এটা ধুনীয়া হেভি জৰা পাই আছে গতিকে ভাল লাগিলে ল'ব পাৰিব চিম্পুলত হোৱাইটত আৰু এটা দেখাই দিছোঁ হোৱাইটত নুনি কটন দেখাই দিম মই আৰু লাগিলে নুনি কটন আছে এইটো আছে এইটো আছে এৰি কটনতে এইটো আছে এৰি কটন ধুনীয়া এটা জৰা চাব পাট ডিজাইনত হ'ব এইটো ৰেড ব্লাউজৰ লগত ধুনীয়াকৈ পিন্ধিব পাৰিব এইটো আৰু ছাইড পাৰিখিনি চাব ডাঙৰকৈ দিছে যেতিয়া বনাই ল'ব বহুত ধুনীয়া লাগিব শ্বেয়াৰ কৰি দিছোঁ মেম বহুত বহুত ধন্যবাদ
কি বুলি আৰু ধন্যবাদ দিম। প্ৰথম আহিছে যেন পাইছোঁ আৰু শ্বেয়াৰ কৰি দিছে, বহুত বহুত ধন্যবাদ। তাৰপিছত চাব গোটেই গাতে বহুত ধুনীয়াকৈ কামখিনি কৰি দিছে। পাতখিনি হেভিকৈ ঘন বুটা মানে এইখন মেখেলাখন এনেকৈ থাকিব। এটা আনকমন কিন্তু এইটো জৰা একদম ইউনিক হয়, ব্লু তালুকদাৰ হাই হেল্ল'। তাৰপিছত একদম আনকমন এটা জৰা, এইটো একদম মানে ইউনিক আৰু জৰাটো। আৰু এইটো ব্লাউজ পিছত পাৰি থাকিব। গতিকে বনাই ল'লে জৰাটো একদম মন্দিৰত সেৱা কৰিব নিবৰ কাৰণে দিনৰ ভাগত বহুত ধুনীয়া লাগিব। ভাল লাগিলে 1500 ল'ব পাৰিব। এইটো জৰা বহুতেই ধুনীয়া হয়। যিসকলে নতুনকৈ আহিছে মোৰ পেজটো আৰু এবাৰ ক'লোঁ ফ'ল' কৰি দিব। তাৰপিছত দুটামান মিক্স পাত দেখাই দিছোঁ। বিয়া সভা পূজা আহি আছে, মিক্স পাতখিনি লৈ থ'ব পাৰে। মিক্স পাতখিনি দেখাই দিছোঁ। আগতে আনিছিলোঁ সেইখিনি চেল হ'ল আৰু আনিছোঁ এইখিনি ল'ব পাৰিব। একদম নতুন ডিজাইনত ধুনীয়া এটা মিক্স পাতৰ ছেট চাই ল'ব। পাৱাৰ লুমৰ হয় কিন্তু কোৱালিটি বেষ্ট হয় এইখিনি। বা মিচিং জৰা কফি কালাৰত আছে নেকি? হয় আছে, মই দেখাই দিম। কফি কালাৰ মিচিং জৰা এটা আছে, মই দেখাই দিম। ঠিক আছে। গোটেই গাতে এনেকৈ হেভিকৈ আছে, ঘন ঘন সৰু সৰু বিন্দি বুটা। তাৰপিছত চাইড পাৰি এইখিনি হ'ব। এইখিনি চাইড পাৰি বহুত ডাঙৰ ডাঙৰকৈ দিছে। জৰাটো যেতিয়া বনাব একদম এটা বিয়া খাব পৰা জৰা। আপোনালোকে আৰু পাটৰ কাপোৰ পিন্ধিব নালাগে এইটো জৰা পিন্ধিলে। গতিকে ধুনীয়াকৈ লৈ থ'ব পাৰে এইটো জৰা। গতিকে মই দেখাই দিছোঁ মেখেলা। ব্লাউজ পিচ চাব, ব্লাউজ পিছত কিমান ডাঙৰকৈ আছে পটিটো। এইটো ব্লাউজ পিচৰ হাতত পটি থাকিব এনেকৈ। এইটো ব্লাউজ পিচ ডাঙৰকৈ পটি থাকিব আৰু এইখন মেখেলা। গতিকে ভাল লাগিলে এইটো জৰা 1580 ল'ব পাৰিব। 1580 টকাতে ল'ব পাৰিব। শ্বিপিং ফ্ৰী, অল আছামত শ্বিপিং ফ্ৰী। গতিকে ভাল লাগিলে ল'ব পাৰিব। আপুনি পিন্ধি থকা যোৰ নিচিনা পাম পিংকত হ'ব নেকি? হয়, এটা পিংকত আছে, মই নুনি কটন দেখাই দিম। মই পিন্ধি থকাটো হেৰি হয় মানে নুনি কটন হয়, নুনি কটনতে আছে, মই দেখাই দিম। ৰিংকু তালুকদাৰ হাই হেল্ল', গুড ইভিনিং। আহিছে থাকিব, যিহেতুকে আজি ৰিজাল্ট আছে। আপুনিও থাকিবচোন, কাৰ ভাগ্য বা আছে গমটো নাপাওঁ আৰু থাকিব লাগিব। নেক্সট আৰু এটা কালাৰ দেখাই দিছোঁ। মই পিন্ধা জৰাটোৰ দৰে দেখাই দিম বাৰু। পিংকত থাকিব লাগিব, এইখিনি দেখাই দিওঁ আগতে। তাৰপিছত এইটো এটা জৰা বহুতেই ধুনীয়া। এইখিনি জৰা যিসকলক লগা আছে কিন্তু সোনকালে লৈ থ'ব। এইখিনি জৰা বহুতে চেল হয়, এইখিনি বস্তু হেৰি জৰাখিনি। বেষ্ট কালেকশ্যন। থেংক ইউ পুৰবী। চাব এইটো এটা কালাৰ ইমান ধুনীয়া পিংক হয়, কি ক'ম আৰু। পিংক কালাৰটো বহুতেই ধুনীয়া, একদম মই বুজাব নোৱাৰোঁ কালাৰটো। আৰু কাপোৰৰ কোৱালিটি গম পাইছে কিমান ছফ্ট হয়। যিহেতুকে পাৱাৰ লুম হ'লেও ছফ্ট আৰু দেৰিয়ে হ'ল জইন হওঁতে। একো নাই বাৰু, জইন হৈছে আপুনি। ভাল লাগিছে ভাৰতী, থেংক ইউ ভাৰতী। তাৰপিছত চাইড পাৰিখিনি চাই ল'ব, এনেকৈ থাকিব ধুনীয়াকৈ চাইড পাৰিখিনি দিয়া আছে। গতিকে পাৰ্টি ৱেৰ জৰা এটা মই খুলিয়ে দেখাই দিছোঁ, লৈ দেখাই দিছোঁ, চাই ল'ব। যেতিয়া আপুনি চিলাই পিন্ধিব চাইড পাৰি লগাই চাব কিমান এটা ধুনীয়া জৰা হৈ উঠিব। আৰু যেতিয়া আপুনি এইটো মানে জৰা চিলভাৰ ব্লাউজৰ লগত পিন্ধিব, এটা হাত দীঘল ব্লাউজ, বহুতেই ধুনীয়া লাগিব। চাই ল'ব কালাৰটো কিমান ধুনীয়া লাগিছে, নহয়নে? বহুত ধুনীয়া লাগিছে মোৰ। আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু? মোৰ কিন্তু বহুত ধুনীয়া লাগিছে কালাৰটো। তাৰপিছত এইখন মেখেলা একদম ওপৰলৈ কাম আছে। কাপোৰৰ কোৱালিটি গম পাইছে ওচৰৰ পৰা, ধুনীয়া লাগিছে কাপোৰযোৰ। হয়, বহুতেই ধুনীয়া। তাৰপিছত এখেতে লৈছে যে আগতে গমেই পাইছে কাপোৰখিনি। তাৰপিছত ব্লাউজৰ হাতত ধুনীয়া এটা পাৰি দি দিছে। গতিকে কাপোৰযোৰ একদম ষ্টেণ্ডাৰ্ড এটা জৰা। ভাল লাগিলে 1580 টকাত ল'ব পাৰিব। গতিকে এইখিনি আৰু আছে, মই দুটা জৰা দেখাই নুনি কটনৰ দেখাই দিম। এইটো আছে যিসকলৰ মানে কইনাৰ কাৰণে বেষ্ট আৰু এইটো ৰেড কালাৰ। ৰেডো নহয় মানে অৰেঞ্জো নহয়, কালাৰটো তেনেকুৱা হ'ব। ৰেডো নহয় অৰেঞ্জো নহয়, কালাৰটো ধৰিব পাৰিছেনে? একদম ধুনীয়া এটা কালাৰ। কি ক'ম আৰু, কালাৰটো মোৰ ক'বলৈ ভাষা নাই আৰু কি কালাৰ। চাইড পাৰিখিনি দেখাই দিছোঁ আগতে, এইখিনি চাইড পাৰি হ'ব। তাৰপিছত চাদৰখন চাই ল'ব, কালাৰটো কিমান ধুনীয়া দেখিছেনে? ৰেডো নহয় কিন্তু একদম টিকটিকীয়া ৰেডো নহয়, অৰেঞ্জো নহয়, কালাৰটো বহুতেই ধুনীয়া। চুৰত দেখি
দিবা অঁ দেখাই দিম, মিচিং জৰাটো দেখাই দিম, মই দেখাই দিম, এই মিক্স পাটখিনি দেখাই লওঁ, তাৰপিছত দেখাই দিম বাৰু। তাৰপিছত মেখেলা সকলোৰে ৰিকুৱাৰমেণ্টখিনি ৰাখিব লাগিব। কোনোবাই নুনি কটন চাব বিচাৰিছে মোৰ নিচিনা, সেইটোও দেখাই দিম, থাকিব মাত্ৰ লাইভত, সেইটোৱে আৰু। তাৰপিছত মেখেলাখন একেই হ'ব, ওপৰলৈ থাকিব আৰু ব্লাউজ পিচটো ডাঙৰকৈ থাকিব। একেই দামত পাব 1580 টকা। গতিকে এইখিনি জৰা এতিয়াই লৈ থ'ব পাৰিব, বহুতেই ধুনীয়া, এইটো একদম মানে কইনাই পিন্ধিব পৰা জৰা আৰু এইটো। গতিকে ভাল লাগিলে স্ক্ৰীনশ্বট মাৰিব আৰু হোৱাটছআপ নাম্বাৰ দিয়া আছে স্ক্ৰীনত, হোৱাটছআপ কৰিলে হ'ল। বহুতে ইউটিউবত মানে কি হয় ভিডিঅ'বিলাক চাইছে, মোক এইযোৰ লাগিছিল, তেনেকৈ দিলে মানে ইউটিউবত নহয় যে হোৱাটছআপ নাম্বাৰ দিয়া থাকে, গতিকে হোৱাটছআপ নাম্বাৰত কণ্টেক্ট কৰিব আপোনালোকে। বহুতে সোধে আৰু মই কিন্তু কমেণ্টটো দি দিওঁ, আপোনালোকে হোৱাটছআপ কৰক, গতিকে তেওঁলোকে হোৱাটছআপ কৰিব লাগে। আছোঁ বা থেংক ইউ। আৰু এইটো কালাৰ চাব, একদম পিচ পিংক কালাৰটো হ'ব, একদম কি কালাৰ, পিচ পিংক, একদম লাইট ধুনীয়া এটা কালাৰ। সকলোখিনি কালাৰেই ধুনীয়া, গম পাইছেনে? কাপোৰখিনি একেই, ডিজাইনটো একেই হ'ব, কালাৰখিনি কিন্তু বেলেগ বেলেগ, কিন্তু কালাৰখিনি বহুত ধুনীয়া। আৰু ছাইড পাৰিও একেই হ'ব, মই গোটেইখিনি খুলি নিদিওঁ। এইটো কালাৰ একদম এটা ধুনীয়া কালাৰ এইটো। আৰু আজিকালি পাৱাৰ লুমখিনি বহুত চলিছে নহয়নে? দামো বেছি নহয় আৰু মানে দেখাতো ধুনীয়া, পিন্ধিব আৰাম হয়। অঞ্জু গোস্বামী লাইভত অহা বহু দেৰি হ'ল নেকি বাইদেউ? হয় হয়, অলপ দেৰি হ'ল অঞ্জু, তোমাৰ অলপ দেৰি হ'ল আজি। তাৰপিছত এইখন মেখেলা, এইখন মেখেলা হ'ব আৰু ব্লাউজ পিছত একেই হ'ব, হাতত এনেকৈ পাৰি থাকিব। গতিকে ভাল লাগিলে এইটো ধৰা একেই দামতে পাব, 1580 টকা। এইখিনি ভাল লাগিলে স্ক্ৰীনশ্বট মাৰি ল'ব আৰু যিসকলে ল'ব বিচাৰে হোৱাটছএপত কণ্টেক্ট কৰিলে হ'ল। মোৰ নিচিনা চাব বিচাৰিছে, মোৰ নিচিনা এটা পিংকত দেখাই দিছোঁ, তাৰপিছত মই মিচিং জৰা দেখাই দিম, মেৰুনত মিচিং জৰা মই দেখাই দিম কফি কালাৰত। মোৰ নিচিনা ছেইমে হ'ব, মাত্ৰ মোৰটো আছে অৰেঞ্জত, ৰেড আছে, ইয়াত পিংকত আছে মানে এইটো কালাৰ, গ্ৰীণ কালাৰ, গম পাইছেনে? পিংকত গ্ৰীণ কালাৰ আছে, বহুতেই ধুনীয়া আৰু প্ৰিমিয়াম কোৱালিটিৰ নুনি কটন হয় এইখিনি। গতিকে ভাল লাগিলে পটাপট বুক কৰিব এইখিনি জৰা, বহুতেই ধুনীয়া। আপোনাৰ দোকানখন ঠাইত আছে, কোন ঠাই মানে মোৰ দোকান হিচাপে নাই, মই ঘৰতে দোকান কৰি লৈছোঁ। দোকান মানে নহয় আৰু, সৰু এটা আলমিৰা লৈ এনেকৈ কাপোৰখিনি আনো, যিখিনি চেল হয় তাৰপিছত আৰু আনো, সেনেকৈ আৰু কৰি আছোঁ সৰুকৈ। আৰু আপোনালোকে যদি ছাপোৰ্ট কৰি যায় হয়তো অলপ ডাঙৰকৈ কৰিব পাৰিম পিছলৈ। গতিকে সকলোৱে ছাপোৰ্ট কৰি যাব। আৰু যদি আপোনালোকে ওচৰৰ হয় পাঠশালা, মোৰ পাঠশালাত হয় ঘৰ, গতিকে যদি পাঠশালাৰ ওচৰ বজাৰৰ হয় আহিব পাৰিব। মোৰ ফোন নাম্বাৰ দিয়া আছে, গতিকে ফোন নাম্বাৰত মানে কল কৰিলে হ'ল, সেয়াই আৰু। ঠিক আছে বাৰু, মেখেলাখন দেখাই দিছোঁ। এইটো কালাৰটো অলপমান লাইট আহিছে কেমেৰাত, অলপমান ডাঠ হয়, কিন্তু কালাৰটো বহুতেই ধুনীয়া, এটা বেবী পিংক কালাৰ হ'ব। আৰু এইখন মেখেলা এনেকৈ থাকিব আৰু ছাইড পাৰি এইখিনি, আৰু ব্লাউজ পিছত হাতত এনেকৈ আছে বুটাখিনি, বুটা নাই ইয়াত, চিম্পুল এটা ব্লাউজ হ'ব এইটো। আছে হাতত এনেকৈ বুটা থাকিব ব্লাউজত, এইটো এটা হাতত থাকিব এনেকৈ। গতিকে ভাল লাগিলে, এইটো নুনি কটনৰ জৰা হয়, 2300ত ল'ব পাৰিব, প্ৰিমিয়াম নুনি কটন জৰা 2300তে ল'ব পাৰিব। কোনোবা এজনে বিচাৰিছিল যে দেখাই দিলোঁ। নেক্সট এটা হোৱাইটত দেখাই দিছোঁ, এইটো হোৱাইটত আছে, এইটো আছে হোৱাইটত। যিহেতুকে পূজা আছে, যদি আপোনালোকে পূজাত বগা জৰা এটা ল'ম বুলি ভাবি আছে, এইটো পিন্ধিব পাৰিব। এইটো আছে হোৱাইটত, ধুনীয়া এটা পাৰ্পুল কালাৰৰ আছে, ধুনীয়া এটা পাৰ্পুল কালাৰ। গতিকে ভাল লাগিলে এইটো জৰাও ল'ব পাৰে। আৰু কাপোৰৰ কোৱালিটি বহুত ভাল হয়, প্ৰিমিয়াম হয় এইখিনি নুনি কটন বহুত কমৰ পৰা আছে। গতিকে এইখিনি হাই কোৱালিটিৰ নুনি কটন হয়। গতিকে ভাল লাগিলে এইখিনি জৰা যিসকলে লৈছে গম পায় আৰু, গতিকে এইখিনি ল'ব পাৰে, বহুতেই ভাল কোৱালিটি, এইখিনি প্ৰিমিয়াম কোৱালিটি হয়। তাৰপিছত এইখন মেখেলা এনেকৈ ওপৰলৈ থাকিব আৰু ছাইড পাৰি আৰু ব্লাউজ পিচটো এনেকৈ থাকিব, বুটা থাকিব। গতিকে যিজনে বিচাৰিছিলে চাই ল'ব, যদি ভাল লাগে তেওঁ ল'ব পাৰিব। এইখিনি জৰা একেই দাম হ'ব, 2300। তাৰপিছত মিচিং জৰা চাব বিচাৰিছিলে, মই দেখাই দি আছোঁ বাৰু, দেখাই দিম।
মিচিং জৰাটো মই আগতে দেখাইছোঁ। আজি যিজনে বিচাৰিছে তেওঁ যদি আছে লাইভত চাই ল'ব। ধুনীয়া লাগিছে, থেংক ইউ। আপুনি ক'ৰ পৰা চাই আছে বাৰু জনাই দিবচোন। যদি পাঠশালাৰ ওচৰ পাজৰে হয় আপুনি আহিব পাৰিব, আহে আৰু তেনেকৈ ফোন কৰি মোৰ তাত আহি যায় মানুহখিনি। গতিকে এইটো চাব, মিচিং জৰা হেভি হয় বহুত কাপোৰযোৰ, গমেই পাইছে। মই দেখাই দিছোঁ আঁচলৰ কামখিনি এনেকৈ থাকিব। বিচনী ঘাই আছে, মাজত আছে আৰু তলতো দিয়া আছে কাপোৰখিনি, চাই ল'ব জৰাটো। আৰু গোটেই গাতে 4টাকৈ বুটা দিয়া আছে, এনেকৈ 4টাকৈ ৰেড, হোৱাইট, এনেকৈ য়েলো, মাল্টি কালাৰৰ কাম আছে। এইখিনি জৰা কাম লৈ আৰু ডিজাইন লৈ দামটো হয়, ডিজাইনৰ ওপৰত দামটো হয়। এইখিনি আঁচল হ'ব। তাৰপিছত মেখেলা দেখাই দিছোঁ। মেখেলাখনো চাব বহুত ওপৰলৈ আছে। এইখন মেখেলা কালাৰটো বহুত ধুনীয়া হয়, কিন্তু ইয়াত অলপ মানে লাইট আহিছে, অলপমান ডাৰ্ক হয়। যিটো মানে ডাৰ্ক মানে হেৰি কালাৰ, মেৰুন কালাৰ, সেইটো হয় এইখন মেখেলা হ'ব। এনেকৈ মাল্টি কালাৰত আছে। তাৰপিছত ব্লাউজ পিচ দেখাই দিছোঁ। এইখিনি চাইড পাৰীখিনিও বহুতেই ধুনীয়া আৰু ব্লাউজ পিছত এটা পাৰি থাকিব, এনেকৈ এটা পাৰি থাকিব। গতিকে আহল বহল হয় ব্লাউজ পিচটো। ভাল লাগিলে এইটো জৰাও। ক'ৰ পৰা লাইভ আহিছে? মায়া দাস। মই পাঠশালাৰ পৰা লাইভ আহি আছোঁ। যদি আপুনিও প্ৰথম হয় মোৰ পেজটো ফ'ল' কৰি থ'ব, লাইভ আহিলে গম পাব। আজি মোৰ শ্বেয়াৰ টেগ আহিছেনে বা? হয় আহিছে আজি। মই পাটাচাৰকুচিৰ পৰা চাই আছোঁ। তেতিয়াহ'লে পাটাচাৰকুচি ওচৰে হয়। যদি আপুনি আহিব বিচাৰে আহিবও ল'ব পাৰিব কাপোৰখিনি চাই পেলাই। বহুতে আহে আৰু তেনেকৈ, গতিকে আহি ল'ব পাৰিব। গতিকে চাই ল'ব। জৰাটো দেখাই দিলোঁ। ভাল লাগিলে এইটো জৰা 3200 টকাত ল'ব পাৰিব। একদম হেভি এটা জৰা 3200 টকাতে ল'ব পাৰিব। ঠিক আছে বাৰু। তাৰপিছত নুনি কটনৰ আৰু এটা দেখাই দিছোঁ। কালাৰটো চাই ল'ব, একদম ধুনীয়া এটা গ্ৰে কালাৰত আছে। এইটো একদম এটা ধুনীয়া পেঞ্চিল গ্ৰে কালাৰ এইটো। আৰু আঁচলৰ কামখিনি সম্পূৰ্ণ মানে কপাৰত আছে, এনেকৈ মন্দিৰ ডিজাইনত কৰি দিছে কামখিনি। আৰু গোটেই গাতে কপাৰৰ কাম, ঘনকৈ বুটাখিনি দিছে। বাছ চেয়াৰ কম্পিটিশ্যনৰ ৰুলছবোৰ কি? ৰুলছ একো নাই, টেগ আহিব লাগিব। টেগ আহিছে, আৰু টেগ আহিছে যেতিয়া মই গোটেই মাহটো, ছেপ্টেম্বৰৰ মাহটো লিখি থ'ম। যিসকলৰ টেগ আহিছে তাৰ ওপৰত লটাৰী কৰিম আমি। আজিও এনেকৈ লটাৰী কৰিম। যিটো যোৱা মাহত যিসকলে মানে শ্বেয়াৰ কৰিছিল, টেগ আহিছে, তেওঁলোকৰ নামখিনি লিখি ৰাখিছোঁ। গতিকে সেনেকৈ আৰু কৰি থাকিলে হ'ল। টেগ আহিলে আমি নামবিলাক লিখি ৰাখিম। আৰু ৰুল মানে কি, এইবাৰ মই কৈছোঁ যদি 300ৰ ওপৰত হয় তেতিয়াহ'লে মই আগতে এজনক দি আছোঁ, আজিও এজনক দিম। 300ৰ ওপৰত যদি হয় শ্বেয়াৰটো, তেতিয়াহ'লে মই 3জনক দিম। শ্বেয়াৰ কম্পিটিশ্যনত জইন হ'বলৈ কি কৰিব লাগিব বা? একো কৰিব নালাগে। আপুনি লাইভত থাকিব, লাইভত থাকিলেই হ'ল, শ্বেয়াৰ কৰি দিলেই হ'ল, সেয়া আৰু। গতিকে মেখেলা এইখন ওপৰলৈ থাকিব, বুটাখিনি একদম ওপৰলৈ, সম্পূৰ্ণ কপাৰৰ কাম। আৰু চাইড পাৰি এইখিনি, আৰু ব্লাউজ পিচটো কটনত থাকে, গমে পায় ব্লাউজ পিচটো। আৰু এইটো মানে হেৰি হ'ব, হাতত থাকিব এনেকৈ লাইনটো। গতিকে ভাল লাগিলে। এইটো 2300 টকাতে ল'ব পাৰিব। মোৰ নামটো আজি লিখিবা দেই বাইদেউ। লিখিম, সকলোৰে লিখিম। যিসকলৰ টেগ আহিছে সকলোৰে লিখি দিম। গতিকে কোনো হেৰি নাই আৰু, লিখি ৰাখিছোঁ সকলোৰে। মাত্ৰ সকলোৱে সহযোগ কৰিব, এইখিনি আৰু। তাৰপিছত এইটো জৰা চাই ল'ব কিমান যে ধুনীয়া হয় একদম। যিসকলে বিন্দি বুটা ভাল পায় হ'ব বা, ময়ো কৰিছোঁ শ্বেয়াৰ। থেংক ইউ। আহিছে টেগ আহিছে। বহুত ধুনীয়া কালেকশ্যন, থেংক ইউ। এইটো চাব কিমান ধুনীয়া এটা বিন্দি বুটা, ইমান ঘনকৈ বিন্দি বুটা দিছে, এনেকৈ বেগুনীয়া কালাৰত, পাৰ্পুলত। বেষ্ট কালেকশ্যন, থেংক ইউ। আৰু এনেকৈ হেৰিটো থাকিব, আঁচলটো বহুত ডাঙৰকৈ কিং খাপত, কপাৰত। গতিকে এইটো জৰাটো বনাই ল'লে আৰু বেছি ধুনীয়া লাগিব। আৰু এইখন মেখেলা চাব বহুত ওপৰলৈ। বিন্দি বুটাখিনিৰ দাম আচলতে আৰু বেছি হয়, গম পাইছেনে? বহুত কষ্ট হয়। এইখিনি সৰু বিন্দি বুটা ইমান ঘনকৈ হাতেৰে এটা এটাকৈ বাচিব লাগে। গতিকে সকলোৱে জানে। লুকুমণি শইকীয়া, বিউটিফুল কালেকশ্যন, থেংক ইউ। আজি নমিতা নাই। তাৰপিছত চাইড পাৰি এইখিনি হ'ব। আৰু ব্লাউজৰ হাতত দেখিছে বহুত ধুনীয়াকৈ দিছে, গোটেই হাতত এইখিনি থাকিব। গতিকে বনাই ল'লে বহুতেই ধুনীয়া লাগিব। ভনিতা কলিতা, ধুনীয়া লাগিছে কাপোৰযোৰ।
ভনিতা ল'বা পাৰিবা এইযোৰ বহুতেই ধুনীয়া সঁচাকৈ কাপোৰযোৰ লুকুমণি শইকীয়া থেংক ইউ লুকুমণি গতিকে জৰাটো বহুত ধুনীয়া এইখিনি 2400 হয় মই 23 দি আছোঁ ভাল লাগিলে এইটো ল'ব পাৰিব প্ৰিমিয়াম নুনি কটন জৰা গতিকে 2300তে ল'ব পাৰিব ভাল লাগিছে হয় বহুত ধুনীয়া কাপোৰখিনি এইটো জৰা আৰু ভাল লাগে হোৱাইট মানে এইটো একদম হোৱাইট নহয় যিটো ঘি কালাৰ বুলি কয় অফ হোৱাইট তেনেকুৱা হয় তাৰপিছত আৰু দুটা জৰা দেখাই মই হেৰি শ্বেয়াৰৰ ৰিজাল্টখিনি দি দিম থাকিব লগত এৰি কটন দুটামান দেখাই দিওঁ এৰি কটনটো খুব চলিছে এইটো এটা কালাৰ এৰি কটনৰ চাই ল'ব কপাৰ গুণাৰ পূজাত পিন্ধি যাব পৰা এটা জৰা এইটো কপাৰত আছে এনেকৈ আচলৰ কামখিনি এইখন চাদৰ হ'ব সম্পূৰ্ণ কপাৰৰ কাম কালাৰটো বহুতেই ধুনীয়া হয় ডাৰ্ক পিংক কালাৰ এইটো দেখাটো যে কিয় ইমান বেয়া ভাগৰে লাগে বেছিকৈ ক'লে মানে বহুত ভাগৰ লাগি যায় তাৰপিছত এইখন মেখেলাখনো এনেকৈ চিম্পুলত হ'ব কিন্তু কাপোৰৰ কোৱালিটি ভাল এইখিনি তাৰপিছত এইখন হেৰি চাইড পাৰি এইখিনি হ'ব আৰু ব্লাউজ পিছত এনেকৈ এটা পাৰি থাকিব বহুতেই ধুনীয়া এৰি কটন মেটেৰিয়েল 1480 rupees 1480 টকা এইখিনি তাৰপিছত এইটো এটা আছে য়েলো কালাৰৰ চাই ল'ব এইটো এৰি কটন মেটেৰিয়েল গমে পাইছে ওচৰৰ পৰা দেখাই দিছোঁ কপাৰৰ আৰু ব্লেকৰ কাম আছে এনেকৈ এইটোৰ একেই দামতে পাব 1480 টকা এইখিনি জৰা পূজাত আপোনালোকে গৰম থাকিব এইখিনি দিনৰ ভাগত পিন্ধিব পাৰিব মন্দিৰত গ'লে এইখিনি এৰি কটন গমে পাইছে এৰি কটনটো এনেকুৱা হয় আৰু গতিকে ভাল লাগিলে এইটো জৰাও ল'ব পাৰে এইখিনি তাৰপিছত এনেকৈ চাইড পেৰিখিনি থাকিব কপাৰত ব্লেক মিনা কৰা আছে গতিকে ভাল লাগিলে এইটো জৰাও লৈ থ'ব পাৰিব 1480 টকা চ' বিউটিফুল থেংক ইউ তাৰপিছত এইটো আছে য়েলো কালাৰত এইটো আৰু বহুতেই ধুনীয়া বাটাৰফ্লাই ডিজাইনত আছে কালাৰটো ব্ৰাইট হয় বহুত ব্ৰাইট হয় কালাৰটো দেখিছে ৰেড কপাৰ আৰু ব্লেকত আছে কামখিনি আৰু গোটেইকেইটা এনেকৈ বুটাখিনি দি দিছে বুটা মানে বাটাৰফ্লাই ডিজাইনত এইখিনি মাল্টি কালাৰত দিছে আৰু এইখন মেখেলা এৰি কটন মেটেৰিয়েল 1480 ল'ব পাৰিব একেই দাম এইখন মেখেলাখন এনেকৈ থাকিব এইখন মেখেলা হ'ব এনেকৈ আৰু চাইড পেৰিখিনি আৰু ব্লাউজ পিচ থাকিব এইখিনি চাইড পাৰি হ'ব আৰু ব্লাউজ পিছত এনেকৈ এটা পাৰি থাকিব ভাল লাগিলে এইটো 1480 1480 টকাত ল'ব পাৰিব এইখিনি জৰা নেক্সট হোৱাইটৰ দুটামান দেখাই দিছোঁ এইখিনি মন্দিৰত নিয়াৰ কাৰণে ভাল হয় ধৰক ঘৰত কিবা কাম থাকিলে আপোনালোকৰ কিবা মন্দিৰৰ কাম থাকিলে এনেকুৱা জৰাবোৰ পিন্ধিব পাৰে গতিকে ভাল লাগিলে এইখিনিৰে 750 ল'ব পাৰিব 750 টকাত ল'ব পাৰিব বাম কটন হয় এইখিনি হেৰি কটন নহয় কিন্তু এইটো কি হয় আখি সূতা নহয় কিন্তু এইটো বাম আৰু কটন আছে এইখিনি গতিকে ভাল লাগিলে এইখিনি জৰাও ল'ব পাৰে মই এটা খুলি দেখাই দিছোঁ একদম কটন আৰু এইখিনি জৰা এইখিনি জৰা দেখা পাইছে নহয় এনেকৈ থাকিব ডিজাইনটো ধুনীয়া লাগিছে বা হয় এইখিনি বাম কটন হয় বামত কটন বোৱা আছে আৰু চাইড পাৰি সৰু সৰুকৈ দি দিছে যেতিয়া বনাই ল'ব মই এটা জৰা পিন্ধিছোঁ এইটো ডিজাইনত গতিকে গমেই পাইছে বোধহয় আৰু এইখন মেখেলা আৰু ব্লাউজ পিচ থাকিব ইয়াত ব্লাউজ পিচো আছে ইয়াতে এটা ব্লাউজ পিচ থাকিব এনেকৈ সৰুকৈ পাৰি থাকিব আৰু এইখন মেখেলা হ'ব এইখন গতিকে ভাল লাগিলে 750 ল'ব পাৰিব এইখিনি 750 হ'ব নেক্সট লাষ্ট এই দুটা জৰা আছে মাত্ৰ আগৰ বাকীখিনি চব চল্ড আউট হ'ল এই দুটা জৰা মই দেখাই দিছোঁ আজি যদি ল'ব বিচাৰে লৈ থ'ব পাৰিব ৰিচ স্লেব কটন জৰা হয় ৰেডি টু ৱেৰ আছে চাদৰখন ৰেডি কৰা আছে স্কাই ব্লু ওপৰত মানে ব্লু আছে এনেকৈ বহুত ধুনীয়া হয় এনেকৈ চাদৰৰ কামখিনি কৰা আছে বাকীখিনি সকলো চল্ড আউট এই দুটা জৰা আছে যদি ভাল লাগে আপোনালোকে ল'ব বিচাৰে ল'ব পাৰিব তাৰপিছত এইখন মেখেলা এনেকৈ থাকিব আৰু ব্লাউজ পিচটো চাই ল'ব কিমান ধুনীয়া কৰিছে ব্লাউজ পিচটো কম দামত ধুনীয়া এটা জৰা ভাল লাগিলে এইটোও ল'ব পাৰিব 950 টকা 950 ল'ব পাৰিব এইটো জৰা 950
তাৰপিছত এইটো আছে, একেই হ'ব। এইটো খুলি নেদেখাওঁ নেকি? এইটো জৰা এইটো একেই হ'ব। দেখিছে কালাৰটো বহুত ধুনীয়া হয়, একদম ডাঠ মানে হেৰি কালাৰ, এইটো পাৰ্পল কালাৰত ধুনীয়া এটা পিংকৰ দৰে, এইটো পিংক সূতাৰ কাম আছে। গতিকে ভাল লাগিলে এইটো 950তে ল'ব পাৰিব। গতিকে চাদৰ ৰেডি আছে আৰু এইখন মেখেলা আৰু ব্লাউজ পিচ থাকিব। ব্লাউজ পিচৰ হাতৰ এটা পাৰি থাকিব। ভাল লাগিলে এইটো জৰা 950তে ল'ব পাৰিব। ঠিক আছে বাৰু, আজি আৰু এইখিনিয়ে দেখালোঁ। আৰু নেক্সট যেতিয়া আহিম নতুন কালেকশ্যনখিনি দেখাই দিম। সকলোৱে থাকিব। মই এতিয়া ৰিজাল্টটো দি দিম, লটাৰী কৰি দিম। কাৰ ভাগ্যত বা আছে কোনেতো নাজানে। আৰু আপোনালোকে যিয়ে নাপাওঁ কোনেও যাতে বেয়া নাপায়। কি হয় মানে, আৰু যিয়ে আগতে পাইছে তেওঁলোকক মইতো নিদিওঁৱে। তেওঁলোকৰ নাম আহিলেও মই তেওঁলোকৰ মানে কেঞ্চেল কৰিম, নতুনকৈ আৰু কৰিম। গতিকে সকলোৱে লগত থাকক, সকলোৱে শ্বেয়াৰ কৰি যাওক। এদিন হ'লেও সকলোৱে পাব আৰু সেইকাৰণে লটাৰী কৰা হৈছে এতিয়া। গতিকে আজিও কোনে পায় আৰু কাৰ ভাগ্যত আছে কোনেও যাতে বেয়া নাপায়। আৰু লাইভত যদি যাৰ নাম কওঁ তেওঁ হাই বুলি দিব, যদি নাথাকে আমি বেলেগ আৰু এজনৰ নাম ল'বলৈ বাধ্য হ'ম। ঠিক আছে বাৰু, মই লটাৰী কৰি দিম। ঠিক আছে বাৰু, মই এইখিনি এনেকৈ ৰাখিছোঁ, গোটেইখিনি এনেকৈ বান্ধি ৰাখিছোঁ। ইয়াৰ ভিতৰত এটা মোৰ ছোৱালীজনী এটা টানিব, এইখিনি মই জকাৰি দিছোঁ। এতিয়া মোৰ ছোৱালীজনীয়ে এটা টানি দিব। কাৰ ভাগ্যত আছে নামটো মই নাজানো বাৰু। ছোৱালীজনীয়ে ইয়াৰ পৰা এটা টানি দিব। ঠিক আছে, এইটো দিছে তাই। মই কাৰণ এতিয়া মই খুলি নামটো দেখাই দিম। শেৱালী তালুকদাৰ আছেনে নাই বাৰু? শেৱালী তালুকদাৰ আমাৰ মানে পাঠশালাৰে হয় তেওঁ। শেৱালী তালুকদাৰ আছেনে নাই বাৰু? যদি আছে হাই কৰি দিলে হ'ল। পাঠশালাৰে হয় শেৱালী তালুকদাৰ। আছেনে নাই বাৰু? যদি নাই মই বেলেগ এজনৰ নাম আৰু ল'ব লাগিব। আছেনে নাই বাৰু? যদি আছে তেওঁ হাই বুলি দিব। নাই বোধহয়, মই আৰু এজনৰ নাম ল'ব লাগিব। আছেনে বাৰু লাইভত? নাই কিজানি। ঠিক আছে, মই আৰু এটা আৰু লৈ লৈছোঁ। আৰু এইবাৰ আৰু কাৰ আহে তেওঁ আৰু পায়ো আজি মানে বহুত মানে আনলাকি, তেওঁ আজি মানে হেৰিটো নাপালে। এইটো বা কোন আছে? চৰি, শেৱালী তালুকদাৰ আছে দিয়ক, আছে। বহুত দেৰিকৈ তেওঁ আহিল। তাৰপিছত আৰু এইটো মোৰ লোৱা নহ'ল, মই একদম থৈয়ে দিলোঁ। এইটো খোলাও নাই। শেৱালী তালুকদাৰ হাই বুলি দিছে। ঠিক আছে বাৰু, শেৱালী তালুকদাৰ আজি উইনাৰ হ'ল। আজিৰ মানে যিটো মানে মাহৰ লটাৰী আছিল, শ্বেয়াৰ কম্পিটিশ্যন আছিল, আজিৰ ৰিজাল্টত শেৱালী তালুকদাৰ। কংগ্ৰেচুলেশ্যন শেৱালী, পাঠশালাৰে হয় তেওঁ। গতিকে মই যিখিনি মানে উপহাৰ দিওঁ, সৰু হ'লেও এটা কিবা গিফ্ট দিব বিচাৰোঁ, তাতে যাতে সকলোৱে মানে সন্তুষ্টি লাভ কৰে আৰু এইখিনিয়ে সকলোৱে আৰু ভাল পায় আৰু। গতিকে এনেকৈ সকলোৱে মৰম দি যাব, সকলোৱে শ্বেয়াৰ কৰি যাব। আৰু বাকী কোনোৱে যাতে বেয়া নাপায়। আমিতো ধৰক কোনোকে চাই চিন্তি হেৰিখিনি নিদিওঁ। গতিকে লটাৰী যোগে আকৌ সকলোৰে আগত দিছোঁ। গতিকে যাতে কোনেও বেয়া নাপায়। ঠিক আছে বাৰু, আজিলৈ বহুত বহুত ধন্যবাদ। শেৱালী তালুকদাৰক সকলোৱে কংগ্ৰেচুলেশ্যন কৰিব, উইনাৰ হ'ল। নেক্সট পিছত আৰু সকলোৱে এবাৰ হ'লেও পাব। থেংক ইউ শেৱালী, থেংক ইউ, কংগ্ৰেচুলেশ্যন, থেংক ইউ। ঠিক আছে বাৰু, আজিলৈ বহুত বহুত ধন্যবাদ সকলোকে এইখিনি সময় সহযোগ কৰাৰ কাৰণে। নমস্কাৰ।